যাই আছোঁ এতিয়া চাইকেল পেডেল মাৰি মাৰি আৰু ৰাস্তা ওচৰত ইমান বেয়া দেখিবলৈ পাইছে আপোনালোকে মোৰ এইটো ফেচবুকলৈ আপোনালোক কি ধুনীয়া সেউজীয়া এটা মজাই বেলেগ গাইছ আৰু এতিয়া ৰাস্তা হ'লে আমি ইমান বেয়া একদম চাইকেল চলাই আহিছোঁ এতিয়া বহুত দূৰৰ পৰা সেয়ে আপোনাক লৈ যাই আছোঁ এতিয়া আমি যাত্ৰা আৰম্ভ কৰি যাই আছোঁ এতিয়া আপোনাক ভিডিঅ' দেখুৱাই আছোঁ পূৰা দি আছোঁ লাগাতাৰ ভিডিঅ' দি আছোঁ এতিয়া ফেচবুকত অকল 1 লাখ লাগে ভিউ 1 লাখ হ'লে আৰু টেনশ্যন নাই 1 লাখ নহ'লে 5 লাখ মান হ'লেও গাইছ ভিডিঅ' ভিউ প্লিজ 5 লাখ দিয়ক মোক ভিউ টেনশ্যন নাই 5 লাখ নে 10 লাখ দিয়ক এমকে হৈ যায় এইটো ভিডিঅ' 19 মিনিটৰ যাত্ৰা আৰম্ভ নে কি গাইছ মানে কি আমি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সকলো চাওক মোৰ ছেকেণ্ড চেনেল ফেচবুকলৈ ইউটিউবলৈ বলক আৰু আমি সেউজীয়া মাজে মাজে গৈ আছোঁ এতিয়া নমস্কাৰ সকলকে মই ইউটিউব চেনেল ফাটা এটা নেন চেপাৰেটৰ ফেচবুকলৈ আপোনালোক স্বাগতম আনি অন্য এটা ফেচবুক সৰু সৰুকৈ মোৰ এতিয়া ফেচবুকলৈ আপোনালোক স্বাগতম আৰু ইউটিউব চেনেল আপোনালোক স্বাগতম ফালি যে ক'ত যাম কেনেকৈ যাম আপোনালোক দেখুৱাম তেন্তে বলক তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি সেউজীয়াৰ মাজে মাজে এতিয়া গৈ আছোঁ দেখিবলৈ পাইছে আপোনালোকে হয় হাল মাৰি মাজে মাজে এতিয়া গণেশ মন্দিৰৰ যাত্ৰা আৰম্ভ কৰিম আৰু তাতে কি হয় মিডিয়া হিচাপে মই এতিয়া এনেই সৰু সুৰা মিডিয়া হৈ দিছে আপোনালোকক দেখুৱাম আৰু কেনেকুৱা হয় ভিডিঅ'বোৰ নাচৰ গীত থাকক অকল মৰম দিব আশীৰ্বাদ দিব মই আগুৱাই যাম বুলি ভাবিছোঁ এনে লগ আপোনালোক অতি সোনকালে আহিছে আজিৰ ভিডিঅ'টোতে আপুনি বলক আৰু ভিডিঅ' আৰম্ভ কৰোঁ পূৰা খাটা ভিডিঅ' দিম আপোনাক তেন্তে সেউজীয়া মই যে কৈছোঁ চাওক আপোনালোক চাওক কি ধুনীয়া এটা ভিউ নাজাৰা ইমান বকি আছোঁ তাৰমানে আপোনালোকে মোক মৰম দেনা গাইছ ইমান ধুনীয়া ভিউ নতুন ভিডিঅ' দি আছোঁ আপোনালোকক কথা পাতি আছোঁ আপোনালোকক মই কথা পাতি আছোঁ সদায় কথা থাকোঁ আপোনালোকে আহে মোক মৰম নিদা গাইছ বলক আমি আৰম্ভ কৰোঁ আহিবলৈ বেছি দূৰ নাই আপোনালোকক দেখুৱাম আৰু দেখুৱাবলৈ চেষ্টা কৰিম অলপকে ভিডিঅ' কৰি আছোঁ তাৰমানে এইটো 7-10 মিনিটৰ ভিডিঅ' হয় এইটো তাৰমানে মানামি দেখাইছোঁ আৰু যিহে ৰাস্তা আৰু খালা মামা আমি কি কৰিম মই যাই আছোঁ আপোনালোক লৈ যাত্ৰা আৰম্ভ হয় জংঘলৰ মাজে মাজে আমি যাই আছোঁ এতিয়া আৰু দেখিবলৈ পাইছে আপোনালোকে ৰাস্তাঘৰ কি বেয়া এখন ডিলিঙা গণেশ মন্দিৰৰ যাত্ৰা আৰম্ভ কৰিছোঁ কি থাকা গাইছে আৰু পাম আৰু বেছি দূৰ নাই আপোনালোকক লৈ যাম আজি গণেশ মন্দিৰৰ যাত্ৰা আৰম্ভ কৰিবলৈ মই ভাগত থৈ গ'ল বহুত দূৰৰ পৰা আহিছোঁ গাইছে ফেচবুকত আপোনালোক চবতে আছে ফাইল আহিব গণেশ মন্দিৰৰ যাত্ৰা কিন্তু মানুহ লগাইছে আজি বেয়া দিন আহিছে বেয়া দিন কিন্তু পৰিছে আপোনালোক দুখন কি হয় লাষ্টত কেনেকুৱা নমস্কাৰ জনাইছোঁ মোৰ অসমীয়া খেতিয়কসকলক ফেচবুক ইউটিউব চেনেলত আপোনালোকক গণেশ মন্দিৰ সকলোকে বিচাৰিছোঁ তেন্তে বলক আমি আৰম্ভ আপোনালোকে প্লিজ মৰম দিব আশীৰ্বাদ দিব আৰু এনে আগুৱাই দিব বুলি ভাবিছোঁ লগৰ আৰু মোৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব নাপাৰিব গণেশ মন্দিৰ সকলো সমস্যা ৰাখিছোঁ তেন্তে বলক ডিঙা কিন্তু জেগাখিনি সকলোৱে মৰম দিব আশীৰ্বাদ দিব আপোনালোকক নিশ্চয় গমেই পাইছে আজি ভিডিঅ'টো বহুত দুখ লাগিছে কিন্তু মানুহে নাই তাৰ যাত্ৰা বেয়া আজি আৰু আপোনালোকক আজি কি ক'ম ক'ব নোৱাৰোঁ সেইকাৰণে মই এনেই দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক মৰম দিয়ক আশীৰ্বাদ দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নাপাৰিব এইখিনিয়ে চিন্তা কৰি আজি ভিডিঅ'টো গণেশ মন্দিৰৰ আপোনালোক এইটো হয় ডিঙা এইটো দেখিবলৈ পাইছে আপোনালোকে মন্দিৰ হয় ধুনীয়া তেন্তে বলক আমি লাষ্টলৈকে আৰম্ভ কৰোঁ লাইক কমেণ্ট আৰু জয় হিন্দ বাই বাই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু এনেকুৱা হয় যে মাজত কি ধুনীয়া বেলেগ গাইছে ভিউ কোনটো টিলিঙা হয় জেগাখিনি আপোনালোকে দেখুৱাইছোঁ নিশ্চয় কোনো এৰিয়াৰ ভিডিঅ' চাই আছে আপুনি প্লিজ কমেণ্ট কৰি জনাব নহ'লে টিলিঙা চিগা দুটা চাই আছে মোৰ ভিডিঅ' প্লিজ সকলো মোৰ ভিডিঅ' যদি ভাল পায় কমেণ্ট কৰিব যদি এইখিনি জেগা যদি আহিব আছে আপোনালোকে প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব এনেকুৱা নতুন ভিডিঅ' আপোনালোকক আপলোড দি থাকিম প্লিজ সকলো ৰাইজে মোৰ ভিডিঅ' ব্লগ আহি আছে সোনকালে ব্লগ আমি ভিডিঅ'টো আমি ফাৰ্ষ্টত আৰম্ভ কৰোঁ সকলো ৰাইজে মোৰ ভিডিঅ' ভাল দেই কমেণ্ট কৰি যাওঁ চ' গাইজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি নাপাহৰিব আগৰ ভিডিঅ' মই আশা কৰোঁ কেনেকুৱা কমেণ্ট কৰি জনাবাচোন ভিডিঅ'টো আজি তাৰমানে এইখিনিয়ে আছিল ভিডিঅ'টো আজি তাৰমানে বেছি দীঘলীয়া নকৰোঁ আমি যাত্ৰা বেয়া আছিল কেনে এয়া গণেশ মন্দিৰটো তাৰমানে মানুহ নাই দি কেনে অলপমান দুখমান নোৱাৰোঁ যি দুখ হ'লেও আপোনালোকক নিশ্চয় গমেই পাইছে আজি যাত্ৰা বিয়া চাইছোঁ আজি গমেই নাপালোঁ সেইকাৰণে মোক একদম মন বেয়া হৈছে কিনে ভিডিঅ' নকৰিলোঁ নে দেখুৱাইছোঁ মন্দিৰটো অলপমান নিশ্চয় চাব পাৰে নিশ্চয় জয় অসম জয় হিন্দ বাই বাই এতিয়া ঘৰত যাম বুলি ভাবিছোঁ উভতি আৰু এনেই ঠকবাজি নাখাঙাই জিন্দগী এনেই গেল আজি লছ খাই এনে দিম ভিডিঅ'টো আপোনালোকক দেখুৱাম প্লিজ ছাবস্ক্ৰাইব নাপাৰিব আৰু ফেচবুকটো ফ'ল' কৰি থ'ব আনফ'ল' কেতিয়াও নকৰিব গাইছ মানুহক একদম মৰম গাইছ মৰম পায়